মই আপোনালোক সকললৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু পলমকৈ হ'লেও দেৱাল পূৰ্ণিমা উৎসৱৰ সমূহ অসমবাসী ৰাইজলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালি 20 তাৰিখ প্ৰায় 4:12 অনুমানিক 1মান বজাত মই ৰাষ্ট্ৰীয় মানস উদ্যানত সপৰিয়ালে মানে ফুৰিবলৈ যাম বুলিকৈ আহিছিলোঁ। তো সোমোৱাৰ আগে মই আমাৰ মানাছ ৰেঞ্জৰ অফিচাৰ আমাৰ বাবুল ব্ৰহ্ম ৰেঞ্জাৰ ডাঙৰীয়াক মই ফোন কৰিলোঁ, বোলে মই মানাসৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ। তেতিয়া ৰেঞ্জাৰ ডাঙৰীয়াই ক'লে, এটা কথা হ'ল, নিয়ম নতুন কৰিলে, নতুন ডাইৰেক্টৰ আহিছে, প্ৰাইভেট গাড়ীবোৰ যোৱা মানা আছে, আমাৰ জিপচি চাবাৰীবিলাক লৈ যাব পাৰিব বুলি। মই আৰু এটা ৰিকুৱেষ্ট কৰিছিলোঁ, মই যিহেতু হোম কনষ্টিটিউঞ্চিৰ MCLA হওঁ, ৰাইজৰ প্ৰতিনিধি হিচাপে এলাও হ'ব নেকি বুলি। তেতিয়া এওঁ কৰিলে নাই একদম এলাও নাই, ডাইৰেক্টৰ ষ্ট্ৰিট অৰ্ডাৰ দিয়া আছে, সেইটো কাৰণে ক্ষমা কৰিব, মই এইটো কৰিব নোৱাৰোঁ। ঠিক আছে, তেতিয়াহ'লে জিপচি এটা লোৱা যাওক। সেইমতে জিপচি এৰেঞ্জমেণ্ট হ'ল। তে জিপচিখন লৈ মই ভিতৰলৈ গ'লোঁ। ভিতৰলৈ যোৱাৰ পিছত দেখা পালোঁ আমাৰ দুখন গাড়ী বেলেগ কোনোবা লৈ আহিছে, আপোনাৰ ক'লা স্কৰ্পিঅ' এখন আৰু বগা স্কৰ্পিঅ' এখন। এইটো আমাৰ পিছত গম পালোঁ মই, আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ CM ছাৰৰ সতীৰ্থ আমাৰ মনেশ্বৰ ডিমাৰীৰ গাড়ী আছিলে। তেওঁৰ লগত আৰু পৰিয়াল সকলে কোন আছিল মই ইমান বিশেষ গম নাপাওঁ। এতিয়া আপুনি অভিযোগ আনিব বিচাৰিছে যে UPPL গাড়ী সোমাব পাৰে, আপোনালোকৰ সোমাব নোৱাৰে। হয়, এইটো খুব দুখজনক হৈছে। ইয়াতে মই ভাবিছোঁ, যোৱাকালি যিটো কাণ্ড কৰিলে এওঁলোকে, মই স্বয়ং প্ৰতিনিধি হিচাপে মই একদম সাক্ষীবাদী হ'লোঁ। মোৰ ক্ষেত্ৰত মোক যাব নিদিলে প্ৰাইভেট গাড়ীখন লৈ, আৰু মোৰ সময়খিনি দি কোনোবা চৰকাৰ পক্ষৰ সতীৰ্থসকলে মানে নিজা প্ৰাইভেট গাড়ী লৈ যাব পাৰিলে, মানে এলাও কৰিলে। সেইটো খুব মই কৈছোঁ অন্যায় কৰিছে বিভাগীয় কৰ্তৃপক্ষই, মই মতালি কৰিছে। কোনোবা গাড়ী লৈ যাব নোৱাৰিব, কোনোবা যদি লৈ যাব পাৰিব। নিয়মৰ ক্ষেত্ৰত এনেকুৱা হ'ব নালাগে। একচুৱেলি মই বিভাগীয় কৰ্তৃপক্ষক মই একদম ধিক্ষাৰ দিছোঁ, কণ্ডেম কৰিছোঁ, সতৰ্কতা জনাইছোঁ যে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ নকৰে। কাৰণ নিয়ম যদি বান্ধিছে তেনেহ'লে সকলোৰ কাৰণে এক হ'ব লাগে। সেইটোৱে নকৰি যদি আন বা কাৰোবাৰ ক্ষেত্ৰত বেলেগ নিয়ম, তেতিয়াহ'লে ইয়াতে আমাৰ বহুত বিভ্ৰান্তি আহি যাব পাৰে। আমাৰ অঞ্চলটো অকণমান অশান্তি পৰিৱেশ হোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে সকলো মই টানি অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক আৰু আমাৰ CM ছাৰ, আমাৰ ডিপাৰ্টমেণ্টৰ ফেৰেঙা মহোদয় ডাঙৰীয়াক মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। এইটো মানাছ উদ্যানত যিটো নিয়মৰ যিটো বিসংগতি, আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাকে মন মতলি চলাই আছে, সেইটো যাতে অলপ দৃষ্টিগোচৰ কৰে। মোৰ ক্ষেত্ৰত বুলি কথা নহয়, ইয়াতে মই লোকেল MCLA হিচাপে মই বহুত লগত ডিছকাশ্যন কৰিছোঁ। চাবাৰীৰ ইউনিয়নবিলাকেও, জিপচি ইউনিয়নবিলাকেও মানে ভালদৰে জানে, তেওঁলোকে অলপ আপত্তি জনাইছে। মানে তেনেকৈ মানে ইচ্ছাক্ৰমে সিহঁতে কাকবা যাবলৈ দিয়ে, কাকবা মানে যাবলৈ নিদিয়ে, তেনেকুৱা ধৰণৰ এইটো চলি আছে। তেনেকুৱা ধৰণৰ যাতে আগন্তুক দিনত নহয়, সেইটো মই অনুৰোধ কৰিছোঁ। সেইটোৱে।